आसामनि मन्त्री रन्जित कुमार दासआ सानथामनि हाबाफारिजों क'क्राझार दावबायफैदों। सानथामनि हाबाफारिजों क'क्राझार दावबायफैनानै दिनै बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नुजाथिनायाव क'क्राझार सार्किट हाउसआव क'क्राझार हालामनि मेलेमजिबि सानसुमै गुबुन गुबुन फरायसालिफोरनि बिबुंगोरा लोगोसे सोलोंथाइगिरि, गेलेमु, हारिमु बायदि फोथारनि दैदेनगिरि बिबानगिरिफोरजों गोनांथार आयदाफोरनि सायाव सावरायलायो। मन्त्री रन्जित कुमार दासआ বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া কোকৰাঝাৰলৈ দুদিনীয়া কাৰ্যসূচীলৈ আহিছে আৰু তেখেতে দীৰ্ঘদিন ধৰি বিজেপিৰ সভাপতি আছিলে, ৰাজ্যিক সভাপতি, আৰু সেই হিচাপে দীৰ্ঘদিন ধৰি বিভিন্ন মহলত তেখেতৰ আলোচনা বিলোচনা চলি আছিলে আৰু আজি মন্ত্ৰী হিচাপে তেখেতে যিহেতু আহিছে, আমাৰ কোকৰাঝাৰৰ যিসকল প্ৰফেচাৰ আছে, ইণ্টেলেকচুৱেল আছে, স্পৰ্ট কালচাৰকে আদি কৰি বিভিন্ন ফিল্ডৰ ব্যক্তিসকল আছে, তেখেতসকলৰ লগত ভাৱ বিনিময় কৰিছে। ব্ৰেকফাষ্ট এণ্ড টক এটা কথা প্ৰগ্ৰাম আছিলে আৰু ইয়াত খুব সুন্দৰ আলোচনা হৈছে। ইয়াত উন্নয়নৰ বিভিন্ন কথা আমাৰ ইণ্টেলেকচুৱেলসকলে দাঙি ধৰিছে আৰু ইয়াৰ লগতে যিটো আমাৰ কৰণীয় কাম আছে শিক্ষাৰ ক্ষেত্ৰত, আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত, কালচাৰৰ ক্ষেত্ৰত, এইবিলাক কথা চব দাঙি ধৰিছে আৰু মন্ত্ৰী ডাঙৰীয়া বহুতখিনি ভাৱ বিনিময় কৰিছে আৰু অনাগত দিনত আমি সকলোৱে মিলি এটা যিটো আছে সুন্দৰ এটা বিটিআৰ কৰিব লাগে। বহুতে কৈছে যে এতিয়া বিটিআৰ অঞ্চলটো ফিয়াৰ ফ্ৰী হ'ব লাগে, ভয়মুক্ত হ'ব লাগে আৰু ভয়মুক্ত হ'ব লাগিলে সকলো সহযোগ কৰিব লাগিব। যোৱা সময়ত যিটো বন্দুক বাৰুদ ইয়াৰ পৰিৱেশ অৱসান ঘটিল, কিন্তু এইটো ছাষ্টেইনেবল কৰাৰ কাৰণে আমি চবে মিলি কাম কৰিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সংঘাত সংঘৰ্ষ হৈ গ'ল, এইবিলাক অনাগত দিনত যাতে নহয়, ইয়াৰ কাৰণে আমি চবে মিলি কাম কৰিব লাগিব। আৰু বিশেষকৈ কিছুমান বিষয় আছে যিটো মানৱ সম্পদ উন্নয়নত যথেষ্ট সহায় কৰে, এইটোৱে হৈছে শিক্ষা আৰু এগ্ৰিকালচাৰ। এইবিলাক ছেক্টৰত আমি খুব ফ'কাছ কৰি কাম কৰিব লাগিব। এই কথাবিলাক আমাক নাগৰিকসকলে কৈছে আৰু মন্ত্ৰী ডাঙৰীয়াও পেচেণ্টলি এইবিলাক কথা শুনিছে, তেখেতে নিজৰ মন্তব্য ৰাখিছে। আমি আশা কৰোঁ এইটো অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেখেতে এই কথাবিলাক আলোচনা কৰিব আৰু সকলো সমস্যাৰ সমাধান ওলাই পেলাই অনাগত দিনত বিটিআৰ অঞ্চল আগুৱাই লৈ যোৱাত আমাক সহায় কৰিব। কাম কৰিম বুলি সিদ্ধান্ত লৈছোঁ আৰু মাজে মাজে আমি তেওঁলোকৰ লগত পুনৰ বহিম বুলি, কাৰণ কিয় আজি ইয়াতে শিক্ষা বিভাগৰে হওক বা কৃষি বিভাগে হওক বিভিন্ন ছেক্টৰৰ ব্যক্তি আছিলে, গতিকে সেই ব্যক্তিসকলৰ লগত আমি এটা মত বিনিময় কৰিছোঁ ফৰ দ্য বেটাৰ ডেভেলপমেণ্ট অফ দ্য বিটিআৰ এণ্ড পাৰ্টিকুলাৰলি ফৰ দ্য কোকৰাঝাৰ। আজি মই 3 দিনীয়া কাৰ্যসূচী লৈ আহিছোঁ, যোৱাকালি আহিছিলোঁ আৰু 2 দিন আজি বিশেষকৈ পাব্লিক হেল্থ বিভাগৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আমাৰ যিমানবোৰ বিটিআৰ অঞ্চলত যিমান এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেওঁলোকক আমি মাতিছোঁ আৰু লগতে বিভাগৰ EMO থাকিব, লগত আমাৰ চিফো থাকিব প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু ইতিমধ্যে অসম চৰকাৰৰ পৰা আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী পাব্লিক হেল্থৰ আব্বাসীও আহিছে, আমাৰ লগতে চিফ ইঞ্জিনিয়াৰ মিছন ডাইৰেক্টৰ এওঁলোকে আহিছে। আগন্তুক দিনত আমাৰ বিটিআৰ অঞ্চলত আমি জল জীৱন মিছনটো কেনেকুৱাকৈ সুকলমে কৰিব পাৰোঁ তাৰ কাৰণে আমি ৰিভিউ মিটিং পাতিছোঁ আৰু আমাৰ যিমানখিনি টাৰ্গেট যে আমাৰ 53 লাখ যিহেতু মানুহক আমি পানী সংযোগ দিম গ্ৰাম্য এলেকাত 2024 চনৰ ভিতৰত, গতিকে আমি এতিয়াৰ পৰা গিয়াৰ আপ কৰিছোঁ আৰু ইতিমধ্যে আমি জুলাই মাহত আমি টাৰ্গেট দিছিলোঁ সমগ্ৰ অসমতে 90,000 টাৰ্গেট দিছিলোঁ, কিন্তু ফৰ্চুনেটলি আমি প্ৰায় 1,25,000 মানুহক আমি 31 জুলাই তাৰিখে আমি পানী যোগান দিয়াৰ ব্যৱস্থা কৰিম আৰু সেইদিনাও আনুষ্ঠানিকভাৱে প্ৰতিটো সমষ্টিতে প্ৰতিটো বিটিআৰতে হওক বা 6 হওক আমাৰ যিসকল EM আছে, MCLA সকল আছে, বিধায়কসকলে তেওঁলোকে নিজৰ স্থানত সেইবোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু অহাকাইলৈ যিখন সভা আছে সেইখন আছে আমাৰ PNRD লৈ পেলাই আছে, কাৰণ আমাৰ MGNREGA হওক বা আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰে হওক, এই যিমানবোৰ চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম আছে সেই স্কিমবোৰ যাতে বিটিআৰত যাতে সুকলমে যাতে হয়, ভালদৰে যাতে হয়, সেইটো লৈ পেলাই অহাকাইলৈ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী JB একাডেমিও থাকিব, আমাৰ ছেক্ৰেটাৰীসকল থাকিব আৰু বিটিআৰৰো বিষয়াসকল থাকিব। অৰ্থাৎ দুটা বিষয় লৈ পেলাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰণে আজি আৰু অহাকাইলৈ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগ। বাই ইলেকশ্যনৰ বিষয় মই কৈছিলোঁ যে 5টা সমষ্টিত নিৰ্বাচন হ'ব বুলি কৈছিলোঁ আৰু এতিয়াতো ৰাইজে এতিয়া নিশ্চিত হৈছে, কাৰণ সেই সময়ত কাৰো ধাৰণা নাছিলে। বহুতে মোক সুধিছে আৰু 5টা কিয় ক'লে, কাৰণ কিয় তেতিয়া খালী হ'বলগীয়া আছে। আমাৰ ইয়াতে বিটিআৰত এটা আছিলে, তামোলপুৰত এটা আছিলে,
এই দুটা আছিলে, তেতিয়া মাজুলীৰ কথা নাছিলে। তাৰপিছত এতিয়া আমি নিশ্চিত হৈছোঁ যে 5টাটো হ'ব। কিন্তু মই আজি পুনৰ কওঁ যে 6টা পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। অকল 5টাতে নহয়, 6টাত বাই ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে। 6 নম্বৰ সমষ্টিটো আজি নকওঁ। BTCৰ বাই ইলেকশ্যনৰ কাৰণে আমাৰ যিটো গোসাইগাঁও সমষ্টিৰ কাৰণে ইতিমধ্যে আমাৰ হেৰিয়াক দায়িত্ব দিছে, অশোক সিংহল ডাঙৰীয়াক দায়িত্ব দিছে আৰু তেখেতৰ লগত এখন সমিতি গঠন কৰি দিছে। আৰু তামোলপুৰ সমষ্টিৰ কাৰণে মোক দায়িত্ব দিছে। মই 4 তাৰিখে তামোলপুৰত কাৰণে সভা আয়োজন কৰিছোঁ। 4 তাৰিখৰ পৰা আমি বাই ইলেকশ্যন কামৰ আমি তামোলপুৰত আৰম্ভ কৰিছোঁ। में ये जो सीमा विवाद को लेकर जो भी हो रहा है, हम लोग सदियों से इसको देखते आ रहा है। मैं यही अनुरोध करता हूँ हम लोग का जो 7 सिस्टर के CM और बाकी अधिकारियों से, ये जो बात हम लोग बातचीत करके इसका हल निकल सकते हैं। इसमें बुलेट यूज़ करने का कोई बात नहीं है। भारत का प्रधानमंत्री और गृह मंत्री पूर्वोत्तर के लिए जितना किया है, अभी का प्रधानमंत्री ने ये हमारा इंडिपेंडेंट के बाद, स्वाधीन के बाद, भारत स्वाधीन होने के बाद ऐसा कभी नहीं हुआ था। आज़ादी के बाद इतना हम लोग को महत्व दे रहा है, इतना रेस्पॉन्स दे रहा है। उत्तर पूर्वोत्तर से इतना मंत्री मिल गया कैबिनेट में इंडिया में। अभी इससे हम लोग महसूस कर सकता है कि भारत की जो प्रधानमंत्री है और गृह मंत्री हम लोग को कितना प्यार करते हैं। ये जो सीमा के जो अभी समस्या हो रहा है, ये हमारा आपस का समस्या है। ये हमारा भारत का ही एक समस्या है, इंटरनल मैटर है। ये इंटरनल जो भी कॉन्फ्लिक्ट हो, इंटरनल जो भी इशू हो, इसमें बुलेट यूज़ करना ठीक